কবিতা বিবাহ বিচ্ছেদ কবি প্ৰণৱ কুমাৰ বৰ্মন। বয়স 21ত মোৰ বিয়া, বয়স 23ত মোৰ বিবাহ বিচ্ছেদ। সেই দৃষ্টিত মই বদনামী, চৰিত্ৰহীনা, পৰপুৰুষগামী। সেই দৃষ্টিত মই উত্তৰাধুনিকা, কলংকিতা। মোৰ আছে মধুবালা নায়িকা শৰীৰ, নিপুতল উদ্ধত বক্ষ, মেথিন লাহি উৰু, ধেনু ভিৰিয়া ভ্ৰু, বগী ঢকে ঢকে কলা ফুল চন্দ্ৰোজ্জ্বল নাভি। মোৰ আছে তহা তনা চকু, জোঙা নাক, তিল ফুল ফুলা টোকা, চুমা ভৰা ওঠ, মোহনীয় হাত। আৰু আছে স্তাৱক পুৰুষৰ দল। মোৰ নামত আছে কত পুৰুষৰ দল, মোৰ নামত আছে কত পুৰুষৰ কবিতা ভৰ্তি ডায়েৰী, ফুটা নুফুটা অলেখ চায়েৰী। মোৰ নামত কত প্ৰৌহৰ ৰাতি ভৰা গোপন স্বপ্ন বিহাৰ, কত যুৱকৰ আত্মাৰ অশ্লীল চিৎকাৰ। বয়স 21ত মোৰ বিয়া, ৰূপৱতী কন্যা পুৰীত পঢ়ি, কত দুশ্চিন্তা প্ৰফেচৰ মা দেউতাৰ। যদি মই নষ্ট যাওঁ, যদি কোনো অনামী দৰিদ্ৰ যুৱকৰ প্ৰেমে ফুচুলাই মোক কৰে ঐশ্বৰ্যশালী, যদি বংশভেম নেওচি বোকাময় গাঁৱলীয়া বাটেদি যাওঁ গুচি, কত ভয় তেওঁলোকৰ, কত শংকা, কত দ্বিধা, ষ্টেটাছ চিম্বল দিল্লী ফেৰত যোৱা, মোটা দৰমহা, মোটা বেংক বেলেঞ্চ, আৰু আন কথা নাই। বয়স 23ত মোৰ বিবাহ বিচ্ছেদ। মই ভাল পাওঁ আৰ্ট আৰু কবিতা, তেওঁ ব্লুজৰ নৈশ পাৰ্টি। মই ভাল পাওঁ ফল ফুল, পখিলা বৰষুণ, তেওঁ ভাল পায় অশোকাৰ ৰেইন ডান্স। মই ভাল পাওঁ ৰাতিৰ বাঁহীৰ মাত, তেওঁ ভাল পায় অশালীন চিনেমাৰ হাহাকাৰ। মই তেওঁৰ আত্মাক ভাল পাওঁ, তেওঁ ভাল পায় মোৰ স্ফটিক উজ্জ্বল শৰীৰ। মই তিয়া চৰাই ভাল পাওঁ, তেওঁ ভাল পায় ৰাং কাপোৰ। তেওঁ একুৰিয়াম, মই মাছ। মই ভাল পাওঁ প্ৰেম ভৰা চুমা স্পৰ্শ, তেওঁ ভাল পায় মোৰ নগ্নতাক দাঁতেৰে বখলিয়াই। এনেদৰে কি একেলগে থকা সম্ভৱ? মোৰ বক্ষত মুখ গুজি তেওঁ যেতিয়া শুনায় বেশ্যালয়ৰ কাহিনী, মোৰ নাভিত উঠ থৈ তেওঁ যেতিয়া শুনায় অফিচৰ অনামিকা গোস্বামীৰ উৰুৰ তিলৰ কাহিনী। He is drug addicted, he is drug addicted, he is sadist, he is lumpen, my lord. একেই সকলো পুৰুষ। তেওঁৰ জননাংগত বহু নাৰীৰ ডিম্বাণু নিষিক্ত, বহু নাৰীৰ বিচনাত বৈছে তেওঁৰ বীৰ্য। বয়স 23ত মোৰ বিবাহ বিচ্ছেদ। অকলে থাকো, চৌপাশে ৰাগ কুকুৰ পুৰুষ, লোভিয়া চকুবোৰ ৰৈ থাকে। কিজানি মোৰ বুকুৰ আচল খহি পৰে, সিহঁতৰ চাৱনিত মই বাৰে বাৰে ধৰি দাম। মোৰ মন যায় পুৰুষ বেশ্যাক মোৰ বিচনাত শুৱাই মোৰ প্ৰিয় পুৰুষক সেই কাহিনী শুনাম। অন্যথা বলাৎকাৰ কৰো যুগ যুগ সাহস শক্তিশালী পুৰুষ, আৰু
নৰ্দমাত কটিয়াই পেলাম। নিৰ্যাতিতা নাৰী সমাজ, আপোনালোক সাজুনে